সমাপ্ত হ'ল। ব'লা এতিয়া আমি যি শিকিলোঁ তাৰ অনুশীলন কৰোঁগৈ। এইটো এটা নতুন পৰীক্ষা, ইয়াত কোনো ভুল ত্ৰুটি হোৱা উচিত নহয়। প্ৰণাম গ্ৰহণ কৰক মুনিবৰ। সদা সদা ভাল হৈ থাকক। কওকচোন ঋষিসকল, আপোনালোকৰ ইয়ালৈ অহা উদ্দেশ্য কি? হে মুনিবৰ, আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰাৰ পৰাই আমাৰ মনত বহুতো প্ৰশ্ন উদয় হৈছিল। তাৰে উত্তৰ বিচাৰি আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন। গুৰুদেৱ, নাট্যশাস্ত্ৰৰ উৎপত্তি কেনেকৈ হ'ল? ইয়াৰ উদ্দেশ্য কি? আপুনি বৰ ভাল প্ৰশ্ন সুধিছে। এই প্ৰশ্ন কেৱল নাটকৰেই নহয়, জীৱনৰ সাৰ মৰ্ম বুজি পোৱা এটা মাধ্যম। এটা যুগত যেতিয়া কামনা আৰু লোভৰ বশৱৰ্তী হৈ পাপ আৰু সংঘৰ্ষৰ দিশে আগবাঢ়িব ধৰিছিল, তেতিয়া ইন্দ্ৰই ব্ৰহ্মাদেৱক প্ৰাৰ্থনা কৰিছিল যে এনে এটা মাধ্যম হ'ব লাগিছিল য'ত দৃষ্টি আৰু শ্ৰুতি একেলগত ঘটিব পাৰে, যাতে মানৱ জাতিৰ কাম, অৰ্থ, ধৰ্ম আৰু মুখ্যৰ একেলগত সঠিক পথলৈ ঘূৰি যাব পাৰে। সেই জগত পিতা ব্ৰহ্মাই নাট্যবেদৰ সৃষ্টি কৰিলে, যাৰ প্ৰায়োগিক শাস্ত্ৰ হৈছে নাট্যশাস্ত্ৰ। কিন্তু গুৰুদেৱ, বেদ হৈছে জ্ঞানৰ ভঁৰাল। সমস্ত জগতৰ ৰহস্য ইয়াতে লুকাই আছে। এই উদ্দেশ্য পূৰণৰ বাবে স্বয়ং বেদে যথেষ্ট আছিল। তেন্তে এই নতুন বেদ কিয়? যাতে সকলো লোকৰ বাবে ই সুলভ হয়। নাটকৰ জৰিয়তে সকলো মানুহক শিক্ষা, ধৰ্মৰ পথত আগুৱাই লৈ যাব পাৰি। এই শুভ উদ্দেশ্যৰ প্ৰতি ব্ৰহ্মাদেৱে লক্ষ্য ৰাখি 4 বেদ একত্ৰিত কৰি নাট্যবেদ ৰচনা কৰিলে। আপুনি যি পাঠ আপুনি নাটকত শুনিবলৈ পাইছে, সেয়া ব্ৰহ্মাদেৱে ঋগ্বেদৰ পৰা লৈছে। এই শুৱলা গীতটিৰ আধাৰ সামবেদ, অভিনয় যজুৰ্বেদ বেদৰ পৰা, ৰস অথৰ্ব বেদৰ পৰা। এই 4 বেদৰ ভিন্ন অংশৰ পৰা নাট্যশাস্ত্ৰ উৎপত্তি হৈছে। গুৰুদেৱ, কেৱল নাটক কেৱল দেৱতাসকলৰ বাবে নিৰ্মিত নেকি? নহয়, অসুৰসকলেও ব্ৰহ্মাদেৱৰ আগত একেটা সন্দেহেই প্ৰকাশ কৰিছিল। তেতিয়া ব্ৰহ্মাদেৱে কৈছিল, কৈছিলে যে নাট্যশাস্ত্ৰ সকলোৰে বাবে। তাত দেৱতা, দানৱ তথা মনুষ্যৰ শুভ অশুভ সকলো কৰ্মকে দেখুওৱা হৈছে। এই শাস্ত্ৰ ত্ৰিভুৱনৰ বৰ্ণনা আছে। নাটকেই দুখৰ দ্বাৰা ক্লান্ত, শোকৰ দ্বাৰা জৰ্জৰিত হোৱাসকলক বিশ্ৰাম দিব পাৰে। ইয়াত সকলো ৰস, সকলো ভাৱ, সকলো শাস্ত্ৰ, শিল্প কৰ্ম সন্নিৱিষ্ট কৰা হৈছে। এনে কোনো জ্ঞান নাই, এনে কোনো কাৰ্য নাই যি নাটকত দেখা পোৱা নাযায়। সমগ্ৰ সৃষ্টিৰ সমাৱেশ, লৈকিক আৰু অলৌকিক বহু ধৰ্মী, সমস্ত প্ৰাণী জগতৰ আৰু প্ৰতিনিধিৰ সমাৱেশ। হয় ঋষিসকল, নাটকক সকলো কলাৰ উৎপত্তি বুলি ক'ব পাৰি, বা ক'ব পাৰি সকলো কলাৰ সংগম। মুনিবৰ, নাট্যশিল্প এটা অদ্ভুত কলা। জীয়াই থাকিবলৈ যিদৰে উশাহ লোৱাৰ প্ৰয়োজন, সিমানেই প্ৰয়োজনীয় এই শিল্প। তেন্তে আমাৰ সমাজে ইয়াক অপ্ৰয়োজনীয়, অপ্ৰত্যক্ষ বুলি গণ্য কিয় কৰে? আমি শিল্পীহে, আমিতো নীতি নিৰ্ধাৰক নহয়। শিল্পকৰ্ম কৰাটো আমাৰ ধৰ্ম। নীতি নিৰ্ধাৰকে আমাৰ বিষয়ে, আমাৰ শিল্পৰ বিষয়ে চিন্তা কৰি আমাক পৰীক্ষা নিৰীক্ষা কৰাৰ উপায় আৰু প্ৰদান কৰিব পাৰে।
ই কেৱল এটা কলাই নহয়, ই সমাজৰো দাপোন। এইটো হৈছে মানৱতাক সত্যৰ পথত আগুৱাই নিয়াৰ মাধ্যম। নাট্যকলাই জাতি ধৰ্ম ভৌগোলিক সীমাৰ পৰিধি নেওচি সামগ্ৰিকতাত মানৱতাৰ কথা কয়। আজিও মঞ্চ শিল্পই সমাজৰ বিষম পৰিস্থিতি দূৰ কৰাত সহায় কৰে আৰু সমাজত সমতাৰ ভাৱ কঢ়িয়াই আনে। এনে অনুভূতি নিঃসন্দেহে পৃথিৱীখনত স্বৰ্গৰে ৰূপান্তৰ কৰিব। নিঃসন্দেহে মুনিবৰ নিঃসন্দেহে মুনিবৰ কলাবিহীন সমাজ জীৱ জন্তুবিহীন সমাজে শিল্প শিল্পী প্ৰাপ্যস্থান দিব বুলি মই আশাৰ অপেক্ষা কৰিছোঁ। নাট্যশাস্ত্ৰক পঞ্চম বেদ বুলি অভিহিত কৰিছোঁ। হে ঋষিসকল, মোৰ নাট্যশিল্পী পুত্ৰসকল, আপোনালোকক আদৰিবলৈ সাজু হৈ আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। ব'লক তালৈ গৈ নাটক উপভোগ কৰোঁ। এই ৰাষ্ট্ৰৰ বৃদ্ধি হওক, সকলোৰে আশা পূৰণ হওক, আনন্দৰে জগতত সৃষ্টি সদায় সম্পূৰ্ণ হৈ থাকক। এই ধৰণী ফলে ফুলে জাতিস্বৰ হৈ উঠক। ওপৰত স্বচ্ছ আকাশ হওক, সজ্জন সদায় নিৰ্ভীক হৈ থাকক আৰু দুৰ্জনৰ নাশ হওক। ব'লক